Hi, good morning guys. Hello, namaskar. Welcome back to my YouTube channel. আজি এতিয়া টাইম হৈছে 4:30। আজি ৰাতিপুৱা ব্লগটো শুরু কৰিছো। আজি যাবলৈ ওলাইছো বিশ্বনাথ চাৰিআলি আৰু আজি কাম আছে। কি কাম আছে আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। শুই উঠি গাটো ধুই ডাইৰেক্ট আহিছো আৰু জ্যোতিদাহঁত আহি ৰৈ আছে। আজি যাম, কেনেকৈ ক'ত যাম আৰু কি মেচিন আছে, কি মেচিন ফিটিং কৰিবলৈ যাম আপোনালোকে চাই থাকিব, আপোনালোকক দেখাই থাকিম। এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ, গৈ থাকোঁ কিমান দেৰিলৈকে চাই লওঁ। নিৰ্মল চাৰিআলিটো এটা বস্তু ল'বলগীয়া আছে, সেইটো লৈ পেলাই ডাইৰেক্ট নিৰ্মল চাৰিআলি ভিডিঅ'টো আৰম্ভ কৰিম। আমি পাই গ'লোঁ নিৰ্মল চাৰিআলি, পূৰা চাহ খাব লৈছোঁ ইয়াত। এতিয়া বৰ্তমান যোৰহাট টাউনৰ মাজত ইয়াত এতিয়া বৰ্তমান ভিৰ চিৰ নাই, কিন্তু অলপ দেৰি পাছত বহুত ভিৰ হৈ যায়। এতিয়া চব যোৰহাট টাউন চুপাৰ আহিছে, মাল লৈ আছে। খুচুৰা মুভিত নাই ন, 500 টকীয়াহে আছে। 500কৈ দিম দেই, ৰ'ব দি আছে। বতৰটো দুৰ্দান্ত বেয়া আজি, বিশেষকৈ আজি ৰাস্তাটো গোটেইটো বৰষুণ দিব যেন পাইছোঁ দেই। এখন যোৰহাট টাউনৰ মাজত বৰ্তমান ভিৰ নাই, 10টা বজাৰ লগে লগে পূৰা ভিৰ হৈ যাব ইয়াত। আৰু চুপাৰ আহিছে, চুপাৰত পূৰা মাল নমাই আছে, এতিয়া বিলাহী নমাই আছে চব পূৰা। মহো লৈ আহিছে। বাপৰে, ইয়াত অকল গৰুহে পায় নেকি, হয় নাই? বেলেগ একো নাই দেখা। বহুত ডাঙৰ বজাৰ, এইখন গৰু বজাৰ, পাৰ্ট বাই পাৰ্টকৈ আছে। বেটেৰী বনাই পেলাই ভাগৰি পৰিছে। কেতিয়াবা বেটেৰী ঘৰত ধৰি থাকে, কেলা ক'বলৈ গুচি যায়, 2-3 দিনৰ ক'ৰবাত গৈ বেটেৰী নাথাকে, বহুত দেৰি হেঁচি থাকিব লাগে, কেলা দিগদাৰ হয়। এদিন উঠাই দিব। এইটো 40তকৈ ওপৰত গ'লে কিমান ফাইন? 5,000। স্পীড লিমিট 40, ফাইন ₹5,000। কেলা এটা অভ্যাস হৈ গ'ল যে, ভাল আকৌ ঠিক আছে। ভিতৰতে মুচি দিয়ক বোলো, ভালেই। কেলা যাওকচোন, চাই যাব নি? যাওক। হালধিবাৰীত বুঢ়ীমাই মন্দিৰ, কৃষ্ণ। হেৰি কৰিলে ষ্টাৰ্টটো অফ কৰি দিলে, অকণমান দেৰিকৈ মই আজি তাক পাই গ'লোহি বৰ্তমান বুঢ়া পাহাৰ। এতিয়া অলপ কৰি আছে নি? এখন ক'ত সোমাই গ'ল আকৌ?
এইটো সেমি পিছে এইটো 3 নম্বৰটো দেই 3 নম্বৰটো এইটো মেনুৱেল এইটো সেমি এইটো একেবাৰে লাষ্টত ওপৰ হ'ব মনত থাকিবনে এইটো টিপি দিব লাগিব এইটো দি পেলাই এইটো টেপা মাৰি দিলে হৈ যাব এতিয়া মানে এইটো কাৰণে অট'মেটিক নলয় খাই মানে লাগিয়ে নাতো নষ্ট ভাই লাগোতে ইয়াত লাগোতে আপুনি চুকি আহিব আগতে আমাৰ ধৰি থাকিব ইয়াত প্ৰেছাৰটো বেছি পায়তো ইয়াত বেছি প্ৰেছাৰ পালে মানে এইটো 3 ছেকেণ্ড 4 ছেকেণ্ড ৰাখিব সেইটো এইটো হেৰি হোৱা নাই নহয় গৰম হ'ব লাগে নহ'লে এইটো মোটামুটি হৈছে নাই ভাত দিব বাকী হিট দিব ৰাতিপুৱা এনেকে লগালে এনেকে থৈ দিব লাগিব আধা ঘণ্টা আমি মটৰটো চুইচটো অফ কৰি দিব পাৰে মটৰটো অফ কৰিবলৈ হ'লে আপুনি বেলেগ বৰ্ড এখন লগাই পেলাই মটৰটো বেলেগ এখন লগাই দিব লাগিব মটৰটো এনেই ঘূৰি লাগিব দিব লাগে নহয় তাৰমানে হিট দিওঁতে এই ডাই দুটা লাগি থাকিব লাগিব লাগিব দেই কেইটা কৰি দিব লাগিব সমানে দিব লাগিব কাগজ এনেকৈ দিলে নহ'ব একদম পুৰা চিধা কাগজটো পুৰা চিধা থাকিব লাগিব এনেকৈ পিটিয়াই চিধা হৈ গ'লে নহয় এনেকৈ লৈ পেলাই চিধা হ'ল নাই 14 নম্বৰ ডাই 10 নম্বৰটো ইয়াতে বহিব আৰু ইয়াতে বহিব নেকি ইয়াতে বহাব তাতে এইটো ওলাই দিব এইটো হেৰি কৰিব নালাগে দেই পাৰটো ওপৰত খালি এই বস্তুটো নচিলেই হ'ল দেই সেইটো